দেউতাক নথকা ঘৰখনৰ বাবে কিবা এটা সহায় কৰাৰ উদ্দেশ্যৰে সৰু ল'ৰাটোৱে প্ৰতি দেওবাৰে সাপ্তাহিক বজাৰখনত দদাই সম্বন্ধীয় বেপাৰী এজনক ইটো সিটো সহায় কৰি দিয়েগৈ। বিনিময়ত থাকি যোৱা শাক পাচলি কেইটামান ঘৰলৈ নিবলৈ পায়। এদিন বেপাৰী এজনে মহানিমৰ পুলি অলপ আনি সিহঁতৰ কাষতে বহি বিক্ৰী কৰিবলৈ ধৰিলে। এটাত ৩০ টকাকৈ বিক্ৰী কৰা পুলিবিলাক গ্ৰাহকে থপিয়া থপি লগাই শেষ কৰি দিলে। কথাখিনি প্ৰথমৰে পৰা চাই থকা ল'ৰাজনৰ মনত এটা বুদ্ধি খেলালে। মহানিম আৰু নৰসিংহ একেধৰণৰ উপকাৰী গছ, দেখাটো প্ৰায় একেই। পিছৰ সপ্তাহত ল'ৰাটো দদায়েকৰ লগত নবহি ঘৰৰ বাৰীত গহৰা গজি থকা ১৫-২০টামান নৰসিংহৰ পুলি মাটিৰে সৈতে খান্দি পলিথিনৰ পেকেটত ভৰাই বজাৰলৈ বিক্ৰী কৰিবৰ বাবে লৈ আহিল। নমস্কাৰ, মই শ্ৰী প্ৰশান্ত শইকীয়া। আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ ময়ে লিখা আন এটি গল্প। গল্পটোৰ নাম হৈছে মৰম। বৰুৱা ছাৰৰ হাতৰ পৰা বজাৰৰ মোনাটো লৈ পাকঘৰত নি শাক পাচলিবিলাক উলিয়াই থব বিচৰা পত্নীয়ে ভৰি হাত ধুবলৈ গা ধোৱা ঘৰত সোমোৱা বৰুৱাক চিঞৰি চিঞৰি সুধিলে, হেৰা শুনিছা, এই নৰসিংহৰ পুলি দুটা কিয় আনিলা? ঘৰৰ বাৰীত কেইজোপা কি গছ আছে খবৰ ৰাখিছানে? নে মহানিমৰ পুলি বুলি কোনোবা বেপাৰীয়ে ৰামঠগন দিলে? নহয় বুজিছা, ১০-১২ বছৰীয়া অকণমানি ল'ৰা এটাই এইহেন গৰমত নৰসিংহৰ পুলি কেইটামান লৈ বজাৰত বহি আছিল। কোনে কিনিব কোৱা? বহুত বেয়া লাগিল। সেইকাৰণে টকা ২০টা খৰচ কৰি পুলি দুটা কিনিয়েই আনিলোঁ। গামোচা এখনেৰে মুখ হাত মচি মচি সন্তানহীন মানুহজনে কৈ যোৱা কথাখিনি শুনি থাকোঁতে শ্ৰীমতী বৰুৱাৰ বুকুখন ধৰফৰাই উঠিল। তেওঁ নৰসিংহৰ পুলি দুটা পদূলিৰ কাষতে ৰুই থোৱাৰ সিদ্ধান্ত ল'লে। ধন্যবাদ।